हेलो बंधुসকল আজি মই আপোনালোকক ইউনিভাৰ্সাল টেষ্টাৰ বনাই দেখুৱাম যোনটো টেষ্টাৰ দি আপোনালোকে এনেকুৱা এলইডি বাল্বৰ এটা বাল্ব চেক কৰিব পাৰিব ভাল নে বেয়া এটো সক মই প্ৰথমে এটা 2 পিন প্লাগ ললো এটো 2 পিন প্লাগ তাৰ পিছত এটো 100 কিলো ওমৰ ৰেজিস্ট্যান্স এটা তাৰ পিছত এটো এটা ডায়োড এটো সক ডায়োডটো মোৰ 4770 নম্বৰৰ তাৰ পিছত এটো এটা 100 ওমৰ ৰেজিস্ট্যান্স এটো তাৰ পিছত 5 ওয়াট এলইডি এটা এটো সক মইখিনি কৰি দেখুৱাইছো আপোনালোকে ভিডিওটো ধৈৰ্য সহকাৰে চাব আৰু নিজে আপোনালোকে ঘৰতে বনাব পাৰিব প্ৰথমে আপোনালোকে 2 পিন প্লাগটোৰ নটখিনি ঢিলা কৰি ল'ব এটো সক তাৰ পিছত এই ডায়োডটোৰ প্লাস এটো সক এটা কোলা পয়েন্ট আছে এটো ৰঙা আৰু এই এটো সিলভাৰ আৰু এটো হল কোলা টু মাইনাস সিলভার টু প্লাস আপনি প্লাস সাইড টু এনেকৈ বেকা কৰি লব প্লাস সাইড টু আপোনালোকে এই এনেকৈ খুমুৱাই দি টাইট কৰি দিব এটো সক মই টাইট কৰি দিলু ভালকে টাইট কৰি দিব তাৰ পিছত ৰেজিস্ট্যান্স টু আপোনালোকে যে কোনো এটা সাইডত দিলেই হল লগাব পাৰে এটো সক মই ৰেজিস্ট্যান্স টু কানেক্ট কৰি আছো সক মই ৰেজিস্ট্যান্স টু আৰু ডায়োডটো লগাই ললো এতিয়া আপোনালোকে এই এলইডি বাল্ব এটা নিব এটো সক এলইডি বাল্ব আৰু এলইডি বাল্বৰ এই ডাঙৰ সাইডটো যোনটো এটো হল পজিটিভ আৰু সৰুটো হল নেগেটিভ আপোনালোকে ইয়াক নেগেটিভ পজিটিভ চাব নালাগে কাৰণ এটো 220 ভোল্টত জ্বলিব সেই কাৰণে ইয়াত এটা ৰেজিস্ট্যান্স এনেকা দিব আপোনালোকে এটা ৰেজিস্ট্যান্স পকাই দিব 100 কিলো ওমৰ ৰেজিস্ট্যান্স টু দি আউটসাইড টু এক্সট্ৰা যোনটো ওলাই থাকিব এটো কাটি দিব এনেকুৱা কাটি দিব তাৰ পিছত এইটো আপোনালোকে এনেকে লগাব লাগিব এটো সক এটো এনেকা ইয়াতে এনেকে লগাব লাগিব এটো লগাব পাৰে আপোনালোকে নলগালেও হৈ যাব কিন্তু লগালে বেছি ভাল এনেকুৱা সক ইয়াত অলপ মন্দি লগাব অলপ হাতেৰে ধুনিয়াকে হেৰি কৰি নিব নি সক এনেকে দিব লাগিব ইয়াত এইটো যিকোনো এটা সাইডত দিলেই হল এচিড এনেকুৱা এটা ধৰিলে এটো সক এতিয়া আপোনালোকে ইয়াক এনেকে ধুনিয়াকে বহাই দিব ইয়াত এনেকে বহাই দিব এটো সক মই বহাই দিলু বহাই দি এতিয়া এই ওপৰৰ যোনটো খেটো এটা ফুটা কৰি ল'ব লাগিব ধুনিয়াকে এই এটা ফুটা কৰি ল'ব আপোনালোকে ইয়াৰ কাষতে
আইৰণ দি ফুটা এটা কৰি ল'ব চাওক ফুটাটো অলপ ভালকে কৰি চাফা কৰি ল'ব চাইছে এনেকুৱা মিলাই চাব আপোনালোকে ইয়া চাওক মিলি গ'ল ধুনীয়াকে মিলি গ'ল চাওক এতিয়া আপোনালোকে এনেকা মাল্টিমিটাৰৰ এয়া চাওক মাল্টিমিটাৰৰ প্ৰব হয়তো পুৰণা কলমেও ল'ব পাৰে কলম দি ল'ব পাৰে এইটো চাওক মই ইয়াত গৈ আগতে ভিডিঅ'টো লম্বা নোহোৱাব কাৰণে মই আগতে জইনখিনি কৰি দি ৰাখিছোঁ এইটো চাওক এটা ৰঙা এটা কোলা মাইনাছ প্লাছ এতিয়া মাইনাছ প্লাছটো আপোনালোকে ক'ত লগাব মই এইটো দেখুৱাইছোঁ এইটো চাওক এইটো হ'ল প্লাছ প্লাছটো আপোনালোকে ডায়েটত লগাব সৰি ডায়েটত নহয় ৰেজিষ্টেন্সত লগাব এই ৰেজিষ্টেন্সত এইটো চাওক মই ধুনীয়াকৈ লগাই দিছোঁ তাৰপিছত আপোনালোকক মই দেখুৱাইছোঁ এইটো লাগি গ'ল আৰু এইটো হ'ল মাইনাছ মাইনাছটো ডায়েটৰ মাইনাছ পইণ্টত লগাব এইটো হৈ গ'ল এই ওল্ডিংটো অলপ অসুবিধা দিছে এইটো চুকত ভালকৈ লগাব পৰা নাযায় বাছ লাগি গ'ল এতিয়া ইয়া চাওক এতিয়া এইটো ধুনীয়াকৈ লগাই দি আপোনালোকে এই ঢাকনটো মাৰি দিব উল্টো হেৰিটো এইটো অলপ এনেকৈ হাতেৰে এডজাষ্ট কৰি ল'ব লাগি গৈছে ইয়াত অলপ এইটো চাওক হৈ গ'ল নটখিনি মাৰি দিব এইটো চাওক প্ৰায় কাম সম্পূৰ্ণ এতিয়া আপোনালোকে এইয়া চাওক দুইটা মাথা ওলালে ইয়াৰ পৰা এটা মাইনাছ এটা প্লাছ এতিয়া 220 ভল্ট আপোনালোকে দিয়াৰ লগে লগে ইয়াত এলইডিটো গ্লো কৰিব এইটো চাওক জ্বলিছে চাইছে ক্যামেৰাত লাইট এলইডি বাল্বটো ব্লিংকিং কৰিছে কিন্তু ব্লিংকিং কৰা নাই আসলতে এইটো চাওক এতিয়া আপোনালোকক মই চেক কৰি দেখুৱাম এইটো এটা এলইডি ললো আৰু এইটো ললো ইয়া চাব এতিয়া আপোনালোকে চাব এইটো চাওক এইটো চাওক এইটো চাইছে আপোনালোকে এটা এটা চেক কৰিব পাৰে আৰু বেছিকেও চেক কৰিব পাৰে এইটো চাব এটা তাৰপিছত এইটো বেয়া এইটো সব বেয়া নজলে এইটো জ্বলে ইয়া চাওক মই আৰু এটা দিছো এইটো চাব এইটো চাওক আপোনালোকে প্লাছ মাইনাছটো অলপ ভালকৈ লগাব এইটো বেয়া এইটো নজলে এইটো চাওক ভাল এইটো ভাল এতিয়া মই চাওক এইটো আপোনালোকক জানি বুজি ভাল এটা ললো এইটো চাব গোটেইখিনি জ্বলিব
মই এয়া চাব ইয়াত লগোৱাৰ লগতে গোটেইখিনি জ্বলিব এইটো চাওক আপোনালোকে এটা এটাও চেক কৰিব পাৰে এনেকুৱা এইটো চাওক চাইছে ইয়াত চাওক এইফালে তেনেকুৱা ইয়া চাইছে